Hello guys, more already pick from what thing lagi ase. Yeah, মই দেখাব বিচাৰিছো আপোনালোকক আৰু মিস্ত্ৰী তলত পকা মিস্ত্ৰীৰ তলত কাম কৰি আছে অলৰেডি কাম শেষ হৈছে এই ৰুমটোত মই চিন্তা কৰিলো কি ৱালটো গাহৰিৰ কাৰণে ৱালটো মোৰ কাৰণে অলপ ছুটি হৈছে মানে চাপৰ হৈ আছে আৰু সেই কাৰণে মই চিন্তা কৰিলো যদি এক ইটা যদি বঢ়াই দিয়া যায় আকৌ মানে ভাল লাগিব মানে খুব সেফটি হ'ব অল সাইড অল ৰাউন্ড মানে এক ইটাকে আকৌ গাঠিবা দিয়া হল আজি আৰু সেই গাঠনিৰ কাম চলি আছে অলৰেডি পাৰ্টিচিপেন্টৰ কাম অলৰেডি হৈ গৈছে খালি মচিবা বাকি আছে মোচা কামো আজি আৰম্ভ হ'ব আৰু পোষ্ট কিটা 5 ইঞ্চিৰ পোষ্ট দিয়া হৈছে দেখা পাইছে আপোনালোকে ইয়া পিক ফ্ৰামত নিউ প্ৰজেক্টৰ কাৰণে আৰু টিনাৰ কামো আগবাঢ়িছে টিনা মই জইন দিছো মানে 8 ফুটি টিং দুখনকৈ দিয়া হৈছে জইন গমে নাপায় জইন থাকা বুলি গমে নাপায় 15 ফুটত মিলা গৈছে জইনত 1 ফুট গুছি গৈছে টোটাল টিংটো দুখন মিলিবলৈ 16 ফুট হয় 16 ফুটৰ জায়গাত 15 ফুটত ফিট হৈছে 1 ফুট জইনত গুছি গৈছে বাকি ফ্লোৰৰ কাম আছে আজি টিনাটো কমপ্লিট লাগা হ'ব তাৰ পিছত মুছা কামো হ'ব আৰম্ভ হ'ব আজিৰ পৰা আৰু মই কাঠৰ বদলি বাহ দিয়া হৈছে বা এইকাৰণে দিয়া হৈছে যেহেতু ঘৰৰ নিজৰ বাহ আছে আৰু তাৰ কাৰণে মই বাহটো লগাই দিছো বাহটো ইমান জলদি নষ্ট নহয় বহুত দিন গুছি যায় আৰু টিনাটো কামৰি বান্ধা হৈছে মানে কাম কি বাহৰ কামিৰে বান্ধা যাব যাতে টিনটো পিছত ভৱিষ্যতে বেলেগ জায়গাত নি ফেলে ভাল কামত খুটাব পাৰি যাতে সেইকাৰণে টিনাটো নষ্ট কৰা হোৱা নাই টিনাটো ভালকৈ ৰাখা হৈছে ইয়াৰ পিছৰ কামটো হ'ব ইয়াত যেতিয়া প্লাষ্টাৰ তলটো ফ্লোৰটো হৈ যাব তেতিয়া আপোনাৰ গাহৰি দানা খোৱাৰ পাত্ৰটো বনোৱা হ'ব ইয়াতে তলত বনোৱা হ'ব আৰু মই এটা বিশেষ কথা ক'ব বিচাৰিছো আপোনালোকে দেখি আছে ৱালত এই হুপটো বাৰু কিয়া দিয়া হৈছে এইটো লকটো এনে হাইডতে কিন্তু পিক ফ্ৰামত দৰ্জাবিলাকৰ এই সাইডত মানে এই সাইডত হুপ থাকে এই সাইডত লক সিস্টেম থাকে মই সেই লক সিস্টেমটো মই দিয়া নাই আৰু নিদিয়াৰ কাৰণ বহুত আছে ফাৰ্ষ্ট অফ অল ইয়াত যদি লক দিয়া যায় ইয়াত লক দিলে কি হ'ব আপুনি গ্ৰিল দিব লাগিব আৰু গ্ৰিলত আপোনাৰ বহুতখিনি খৰচা আহি পৰে তো মই খৰচাটো কমাৰ কাৰণে মই এই লক সিস্টেম কৰিছো এই লকটোত আপোনাৰ তলতো আছে লক এই লকটোত আপোনাৰ কি কৰা যাব ইটো সাইডত দুই সাইডে লক দিয়া আছে এই দুই সাইডৰ লকটোত তাৰমানে কি কৰিম মই যিবিলাক শাটাৰিং আছে শাটাৰিং উড যেটো আছে যেটো এনে অপব্যয় পেলনি যাব পিছত তো সেইটোকে মই হাইডতে দৰ্জা হিচাপে তাৰমানে ইয়াতে ৰাখিম আৰু সেইটো চিক্কাই ৰাখাৰ কাৰণে এই লকটো ব্যৱহাৰ কৰা হৈছে তো গাইস মোৰ পদ্ধতিটো কেনেকুৱা লাগিছে মোৰ আইডিয়াটো কেনেকুৱা লাগিছে প্লিজ আপোনালোকে কমেন্ট কৰি জনাব আৰু আপোনালোকেও যদি এনেকৈ নতুনকৈ যদি পিক ফ্ৰাম যদি আৰম্ভ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে কিছুমান খৰচ নিজে কমাব পৰা যায় নিজস্ব আইডিয়া যেনে মই এই মাজৰ ৱালটো মই আপোনাৰ তলৰ পৰা গাঠি আহা নাই একদম কমপ্লিট পিনটোৰ লগত মিলাই ফেলে যেতিয়া ইয়াত ফ্লোৰত ব্লক কৰা হৈ গ'ল তাৰ ওপৰত আপোনাৰ ডাইৰেক্ট 3 ইঞ্চি লৈ আনা হৈছে তাৰ পিছত আপোনাৰ পোষ্টটো ঢালাই দিয়া হৈছে ৱালৰ পোষ্টটো ঢালা হৈছে তাৰ পিছত তেতিয়া আপোনাৰ কি হয় এই ৱালটো বাগৰি যোৱাৰ চান্স নাথাকে তেতিয়া কাৰণ কিয় পোষ্টটো ধৰি ৰাখিছে আপোনাৰ এই ৱালটো কমপ্লিট ঢালাইটোই ধৰি ৰাখিছে তো যেতিয়া আপোনাৰ এদিন মই পোষ্ট ঢালাই নিদিয়াৰ আগতে এনে মই আউজি আছিল এখন ৱালত গ্ৰিপ কি বাগৰি গৈছে যাতে মানে তাত ধৰাৰ কোনো শক্তিয়ে নাই সেইকাৰণে সেই ৱালটো ভাঙি গৈছে আৰু পুনৰ লগালগ আৰু সিখন ৱাল কাঠিব দিয়া হৈছে
তো আপোনালোকেও যদি কেতিয়াবা আপোনালোকে যদি ঘৰত ৱাল গাঁঠি থাকে তো গাঁঠাৰ সময়ত যদি পষ্ট ঢালাই নিদিয়ে কোনো পধ্যেই বেলেগ মানুহক বা নিজেও বা ঘৰৰ কোনো এজন সদস্যক যেন ৱালত আউজি ফেলে কথা পাতিব নিদিয়ে বা সি কিমান ফেৰ দিয়ে সি নিজে গম নাপাব লগালগ ৱালটো আপোনাৰ ভাঙি যাব পাৰে তো আপোনালোকৰ হয়তো কুৱেশ্যন আহিব পাৰে এইবিলাক ফুটা কিয় ৰখা হৈছে এইবিলাক ফুটা তো এইবিলাক ফুটা ৰখাৰ উদ্দেশ্য হৈছে মানে ইয়াৰ উদ্দেশ্য হৈছে ৱালৰ এইবিলাক হাৱা আহাৰ কাৰণে মানে অক্সিজেন এনেতো এইটো খোলা থাকবই অলৰেডি কিন্তু গাহৰি যেতিয়া আপোনাৰ ভিতৰত ৰখা হয় গাহৰি গৰমত গাহৰিটো এনেই গৰম আৰু সি বেছি গৰম হৈ যায় তো তাৰ কাৰণে যাতে হাৱা যাতে অলপ পাই থাকে যাতে তাৰ গেছটো যাতে গেছ নবনে তাৰ কাৰণে আপোনাৰ এইটো এয়াৰ কণ্ডিশ্যন ৰখা হৈছে মানে কম কথাত ক'ব গ'লে তো আজি আপোনালোক মই দেখালোঁ মোৰ নতুনকৈ বনাই থকা পিগ ফাৰ্মটো কিমানখিনি কাম আগবাঢ়ি আছে তো এইখিনি আপডেট হৈছে বৰ্তমান আজি মই এই ফাৰ্মটোত কাম লাগি থকা যোৱা মাহৰ 31 তাৰিখৰ পৰা লগা হৈ আছিলে তাৰে মাজতে 2-1 দিন কৰি বন্ধ গুচি গৈছে যেনে বিশ্বকৰ্মা পূজা 2 দিন বন্ধ গুচি গৈছে সোমবাৰ মঙ্গলবাৰ গুচি গৈছে আৰু তাৰ পিছত এদিন বৰষুণ পৰিলে যোৱাকালি খুব জবৰদস্ত বৰষুণ পৰিছে খেতি পথাৰবিলাক ভাল হ'ল এতিয়া খেতিবিলাক ভাল হ'ব মানুহৰ বহুত খেতি আপোনাৰ মাটিবিলাক ফাটি গৈছিলে ফাক মিলিছিলে ধানবিলাক মৰি যাওঁ অৱস্থা হৈছিলে অলপ ভাল হ'ব এতিয়া আৰু আজি অলপ বতৰটো দাঙিছে তাৰ কাৰণে আজি টিনা লগাবৰ কাৰণে মানুহ মাতিছোঁ টিনা লগাই আছে ইফালে আৰু লগতে পকা মিস্ত্ৰীৰ কাম আগবাঢ়ি আছে খুব জবৰদস্ত হিচাপে আৰু আশা ৰাখিছোঁ এইটো মাহৰ ভিতৰতেই মানে মই ইয়াতে গাহৰি পোৱালি ভৰাম বুলি মোৰ লক্ষ্য এটা আছে মানে খুব মানে এটা আশা ৰাখিছোঁ তো কামটো সোনকালে আগবাঢ়িব বুলি পেলাই তো যদি মোৰ ভিডিঅ'টোত আপোনালোকে ফাৰ্ষ্ট টাইম আহি আছে যদি মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই আৰু মোৰ পেজটো যদি ফ'ল' কৰা নাই প্লিজ আপোনালোকে পেজটো মোক ফ'ল' কৰি দিয়ে আৰু লিংকত গৈ ফলে যে মোৰ ইউটিউব চেনেলটো যে আপোনালোকে ছাবস্ক্ৰাইব কৰি লয় লগতে প্লে'কনটো দাবাই দিব নাপাহৰিব আৰু এটা কমেণ্ট কৰে যেন লাইক আৰু শ্বেয়াৰ কৰে যেন থেংক ইউ